নমস্কাৰ বন্ধুসকল, তো স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। তো আজি হৈছে 19 তাৰিখ। 18 তাৰিখ অৰ্থাৎ যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পোষ্ট কৰি পিনি তেওঁ টুইটাৰ যোগে পোষ্ট কৰি পিনি জনাইছিল যে আকৌ অসমত 32,000 নতুন পোষ্ট আহি আছে। বিভিন্ন ডিপাৰ্টমেণ্টত বিভিন্ন ধৰণৰ পোষ্ট আহি আছে। তো মই আজি এই পোষ্টসমূহৰ বিষয়ে ঠিক নহয়, এই পোষ্টসমূহৰ লগত জড়িত আপোনালোকে মোক যি প্ৰশ্ন সুধিছিল মই সেইকেইটাৰে উত্তৰ দিম। আৰু লগতে আপোনালোকক মই জনাইছিলোঁ যে মোৰ টেলিগ্ৰামত মই এটা মক টেষ্ট দিম দেওবাৰে। তো আপোনালোকে সেই মক টেষ্টটো কেনেকৈ এটেম্প কৰিব পাৰিব, তো মই সেই বিষয়ে আপোনালোকক জনাম। তেওঁ ইতিমধ্যে পোষ্টটো জনাইছে যে ছেপ্টেম্বৰ 10 তাৰিখে তেওঁ 32,000 নতুন পদৰ মুকলি কৰি দিব। তো মোক বহুতে এইটো সুধি আছিল যে তাৰ বাবে জবটোৰ যি এক্সাম হ'ব, যোনটো ৰিটেন হ'ব, ৰিটেন এক্সাম কেতিয়া হ'ব। তো আপোনালোকে তাৰ ছেপ্টেম্বৰত যদি পোষ্টসমূহ ওলায়, তো তাৰ পৰা আপোনালোকে এমাহ আপোনালোকে তাৰ এপ্লাইৰ বাবে ধৰি লওক, আৰু তাৰ ৰিটাৰ্ণৰ বাবে তাৰ মাজত আপোনালোকে 2 মাহ সময় ধৰি চলিব পাৰে। অৰ্থাৎ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত আপোনালোকৰ তাৰ এক্সাম হোৱাৰ চান্স আছে। আৰু মেক্সিমাম জবসমূহ 2টা ফেজতে এক্সাম হ'ব। এটা হ'ব স্কিল টেষ্ট, এটা হ'ব ৰিটেন। যোনটো ৰিটেনটো প্ৰথমত হ'ব, ৰিটেনটো ক্লিয়াৰ কৰাৰ পিছত বাকীবোৰৰ বাবে যোনটো স্কিল টেষ্ট হ'ব বা কম্পিউটাৰ টেষ্ট সেইটো হ'ব। আৰু মেক্সিমাম পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট বা তেনেকুৱা ধৰণৰ পোষ্টে হ'ব। আৰু বাকী বেলেগ ডিপাৰ্টমেণ্টত হয়তো অলপ বেলেগ জব ওলাব পাৰে। আৰু মোক বহুতে এইটো সুধি আছিল যে SIৰ নতুনকৈ পোষ্টসমূহ ওলাব নাই। তো যিহেতু হোম ডিপাৰ্টমেণ্টত প্ৰায় 4,000 পদ মুকলি কৰি দিম বুলি কৈছে, তো তাত মই যিমানটো ভাবিছোঁ SIৰো পোষ্ট হয়তো থাকিব লাগে। SI AB আৰু UB দুইটাৰে নতুন পোষ্ট ওলাব পাৰে নহয়, ওলোৱা বহুতখিনিয়ে চান্স আছে। তো বাকী যোনখিনি হোম ডিপাৰ্টমেণ্টত আছে তাত কনষ্টেবল আৰু নতুন পোষ্ট উলিয়াই দিব। তো আপোনালোকে যোনে SIৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে প্ৰিপেৰেশ্যন ভালকৈ চলাই থাকক। মোক এইটো প্ৰশ্নই মেক্সিমাম সুধি আছিল যে নতুন ভেকেঞ্চিসমূহত যোনটো 32,000 ভেকেঞ্চি ওলাইছে তাত SIৰ ভেকেঞ্চি ওলাব নাই। তো মোৰ মতেতো তাত SIৰ ভেকেঞ্চি ওলাব। তো আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনটো পূৰা ভালকৈ কৰি ৰাখক, ফিজিকেলৰ বাবেও প্ৰিপেৰেশ্যন চলাই থাকক। তো বাকী যিখিনিয়ে কনষ্টেবলৰ বাবে দিম বুলি ভাবিছে তেওঁলোকে কনষ্টেবলৰ বাবেও প্ৰিপেৰেশ্যনটো চলাই থাকক, ফিজিকেলৰ বাবেও চলাই থাকিব। যিহেতু ছেপ্টেম্বৰত পদসমূহ মুকলি কৰি দিম বুলি কৈছে, তো আপোনালোকৰ হাতত এতিয়াও যথেষ্ট সময় আছে, প্ৰায় 5 মাহমান সময় আছে আপোনালোকৰ একদম এক্সামলৈকে। তো বাকীবোৰ পোষ্টতো আপোনালোকে যোনে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকেও ভালকৈ পঢ়ি থাকক, কম্পিউটাৰো প্ৰেক্টিছ কৰি থাকক, কাৰণ স্কিল টেষ্টো হ'ব। চ' এইটো ইয়াত 32,000 নতুন পদত নিযুক্তি দিয়া হ'ব। চ' আপোনালোকে যিমান পাৰে নিজৰ 100% দিব চেষ্টা কৰক, কাৰণ ইয়াৰ পিছত হয়তো আৰু নতুন ভেকেঞ্চি নোলাবও আছে ইমান সোনকালে, ইমান বেছি পৰিমাণে ওলালেও হয়তো কমকৈ ওলাব। আৰু যিহেতু ইয়াত যথেষ্টখিনি পোষ্ট ওলাইছে, চ' আপোনালোকে ইয়াত চাকৰিটো পাবও অলপ সুবিধা হ'ব, বা আপোনালোকে যোনখিনি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে সুবিধা হ'ব। আৰু যিহেতু চাকৰি বৰ্তমান নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নিকাভাৱে চলি আছে, চ' আপোনালোকে যদি নিজে কষ্ট কৰে তেন্তে আপোনালোকৰ ছাকচেছ হোৱাৰ চান্স বহুত আছে। চ' আপোনালোকে নিজৰ 100% দিব চেষ্টা কৰক। তো এতিয়া আপোনালোকে যোনটো মক টেষ্ট মই পাতিম বুলি কৈছিলোঁ, সেই মক টেষ্টটো কেনেকৈ দিব। তো পোনপ্ৰথমে আপোনালোকে মোৰ মক টেষ্টটো দিবৰ বাবে মোৰ টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব। বহুত হয়তো মোৰ টেলিগ্ৰাম চেনেলটোত অলৰেডি জইন হৈ আছে, আৰু যিসকলে জইন হোৱা নাই তেওঁলোকৰ বাবে টেলিগ্ৰাম চেনেলটোৰ লিংক মই তলত দি দিম, আপোনালোকে টেলিগ্ৰাম চেনেলটোত গৈ জইন হৈ ল'ব পাৰিব। তাৰপিছত মই যোনটো মক টেষ্ট পাতিম, মক টেষ্টটো আপোনালোকক মই গুগল ফৰ্মত দিব চেষ্টা কৰিম। মই গুগল ফৰ্মতে বনাই আছোঁ। তাত ইণ্ডিয়ান GK, আছাম GK, ৱৰ্ল্ড GK, মেথছ, ৰিজনিং, ইংলিছ গোটেইকেইটাৰে মই কভাৰ কৰিব চেষ্টা কৰিছোঁ। আৰু মই ADREত যেনেকুৱাকৈ কুৱেশ্যন পেটাৰ্ণ আহে মই সেনেকৈ দিব চেষ্টা কৰিছোঁ, লগতে SIত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তো মই সেইটো হিচাপতে দিব চেষ্টা কৰিম। GK 60 বা 70, মেথছ ৰিজনিং মিলাই 20 বা 25, ইংলিছ 10, 15 সেনেকুৱাকৈ মই দিব চেষ্টা কৰিম। তো মই সেইটো ছানডে যিহেতু দিম বুলি কৈছোঁ, মই ছানডে আপোনালোকক কেতিয়া দিম মই তাৰ টাইমটো আপোনালোকক সঠিকভাৱে জনাই দিম। আৰু যেতিয়া মই মক টেষ্টটো দিম, মক টেষ্টটো দিয়াৰ পৰা মই 2 ঘণ্টা সময়ৰ বাবেহে মক টেষ্টটো খুলি থ'ম। অৰ্থাৎ আপোনালোকে মই মক টেষ্টটো যেতিয়া লিংকটো দিম, লিংকটো দিয়াৰ পৰা আপোনালোকে 2 ঘণ্টাৰ ভিতৰত সেই মক টেষ্টটো দিব লাগিব। তাৰপিছত মই আপোনালোকৰ ৰেছপণ্ডটো যোনটো থাকে সেই ৰেছপণ্ডটো বন্ধ কৰি দিম। তো সেইটো টাইমৰ ভিতৰত যিমানে মক টেষ্টটো দিব, সেই মক টেষ্টটোৰ মই ৰিজাল্টখিনিহে মই আপোনালোকৰ তাত দি দিম, টেলিগ্ৰাম চেনেলটোত দি দিম। তাৰপিছত বাকীখিনি মই মক টেষ্টটো আকৌ দি দিম, তেওঁলোকে পাছত যিমান মন যায় যেতিয়া মন যায় আপোনালোকে এটেম্প কৰি ল'ব পাৰে, লগতে আনচাৰখিনিও চাই ল'ব পাৰিব। তো আপোনালোকে যদিহে মক টেষ্টটোত এপিয়াৰ হ'ম বুলি ভাবিছে তেন্তে সেই প্ৰথম যেতিয়া মই টাইমটো দিম সেই টাইমটোৰ 2 ঘণ্টাৰ ভিতৰত আপোনালোকে এপিয়াৰ হ'ব চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ সেই মক টেষ্টটোৰ আপোনালোকৰ যোনখিনি ৰিজাল্ট শ্বীট আছে, ৰিজাল্ট শ্বীটখিনিত আপোনালোকৰো মই ৰিজাল্টটো বা মাৰ্কছটো আপোনালোকৰ দি দিম। তো আপোনালোকে টেলিগ্ৰামত প্ৰথমতে জইন হৈ লওক, জইন হৈ লোৱাৰ পিছত মই বাকী আপডেটসমূহ টেলিগ্ৰামত দি থাকিম। তো টেলিগ্ৰামৰ পৰাই আপোনালোকে নতুন আপডেটসমূহ গম পাই থাকিব যে কি কৰিম। আৰু পৰাপক্ষত মই প্ৰত্যেক ছানডে 50 হওক বা যিমান মাৰ্কছৰ পাৰোঁ মই আপোনালোকক মক টেষ্টসমূহ দি থাকিব চেষ্টা কৰিম। তেনেকৈ লগতে ফ্ৰী কুইজসমূহ যোনবোৰ আছে তো কুইজসমূহ দি থাকিব পাৰিম। আৰু এইটো জনাই থওঁ যে আপোনালোকৰ যোনটো মক টেষ্টটো হ'ব সম্পূৰ্ণ ফ্ৰী হ'ব, কোনো পইচা দিব নালাগে। আপোনালোকৰ যাতে এক্সামৰ আগত অলপ প্ৰেক্টিছ হয় মই তাৰ বাবে আপোনালোকক দিব চেষ্টা কৰিছোঁ। আৰু যিহেতু সময় ইমান নাপাওঁ, চ' মক টেষ্টটো
বনাওঁতেও যথেষ্ট টাইম লাগিছে 7 দিন মই 7 দিন অকল মক টেষ্টটো যোনটো আছে সদায় আহি তাৰ বাবে কুৱেশ্যন বিচাৰি মই এনেকৈ বনাই থাকিবলগীয়া হৈছে তো চাওঁ কেনেকুৱা হয় যিমান পাৰোঁ চেষ্টা কৰি আছোঁ যাতে পেপাৰখন অলপ ভালকৈ বনাব পাৰোঁ যাতে আপোনালোকেও মক টেষ্টটো অতি ভাল পায় তো বাকী আজিলৈ ইমানেই ৰাখিছোঁ তো আপোনালোকৰ প্ৰিপেৰেশ্যন কেনেকুৱা হৈ আছে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু যদিহে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰা নাই জইন কৰি ল'ব আৰু যদি কিবা সুধিব লগা বা জানিব লগা থাকে তেন্তে মোক ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰে ইনষ্টাগ্ৰামৰ লিংক মই তলত দি থৈ দিম ইনষ্টাগ্ৰাম ফেচবুক মোৰ সকলোৰে লিংক তলত দি থৈ দিয়া থাকিব আপোনালোকে তাত গৈ মোক ফ'ল' কৰি ল'ব পাৰিব বাকী মক টেষ্টৰ লগত জড়িত যোনখিনি আপডেট আছে মই টেলিগ্ৰামত দি দিম চ' আপোনালোকে টেলিগ্ৰামটো জইন কৰি লওক বাকী আজিলৈ ইমানে ৰাখিছোঁ ধন্যবাদ